অ' ৰাম, মই কৃষ্ণহে বুলিছো। একেবাৰে শেষত 20খনমান দোকানৰ পিছত এইডাল পচন্দ কৰিছে গাইজ। মই বোলো জল্দি জল্দি পইচা দিয়া আৰু যাব লাগে। চিনি পাইছেনে গাইজ? নেপালী খুকুৰী ল'ব নেকি বাৰু আপোনালোকে? নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ওলাইছো আমি দুলীয়াজানৰ বিহুতলীত গোৰ্খা সন্মিলন চাবলৈ। আৰু এয়া মই জোতা পিন্ধি ৰেডি। আৰু জল্দি জল্দি উলিয়াই ললো মোৰ বাইকখন, আৰু এইখনতে আমি যাব লাগিব আজি সকলো। এয়া আমাৰ হৰ্ষিত ওলাইছে লগত, আৰু মোৰ মিছেছ ওলাইছে। গতিকে বলক, লেটছ গো ৰাইজ, আজি গোৰ্খা সন্মিলন চাওঁগৈ একেলগে, বলক। বন্ধুসকল, এতিয়া আমি আছো দুলীয়াজান টাউনৰ মাজভাগত, আৰু অলপ দূৰ গ'লে আমি পামগৈ পিপলতল আৰু দুলীয়াজান থানা। আৰু দুলীয়াজান থানা পাৰ হৈয়ে আমি পামগৈ দুলীয়াজানৰ বিহুতলী, য'ত আছে আজি গোৰ্খা সন্মিলন। ৱেলকাম টু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সোণালী জয়ন্তী শুভাৰম্ভ সমাৰোহ। বলকচোন ৰাইজ, ভিতৰত কি কি হৈছে কি কি নছে চাওঁগৈ, বলক। মেলাখনৰ ভিতৰলৈ সোমাই আহিলো, আৰু সোমাই আহিয়ে আমাৰ হৰ্ষিতে ক'লে, পাপা কিবা এটা খাওঁ। মই কৈছো কি খাবানো? ওচৰতে স্পাইল পটেটো ভাজি আছিলে, তাকে অলপ খাই বোলে। সেইকাৰণে আমি আহিলো ইয়াত স্পাইল পটেটো খাবলৈ। আৰু ইয়াত তেওঁলোকে পপকৰ্ণো বনাই আছে। এয়া স্পাইল পটেটো আমাৰ ৰেডি হৈ গ'ল। ল'ৰাক বাৰু সন্তুষ্ট কৰিলো, এইবাৰ আকৌ কৰিব লাগিব ডাঙৰ গৰাকী, মানে শ্ৰীমতী। এয়া শ্ৰীমতী আগে আগে গৈ আছে, আৰু মই পিছে পিছে গৈ আছো। আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হৈছেনে মেলাত গৈছে আৰু ধুনীয়া ধুনীয়া বস্তুবোৰ কি কোনটো লওঁ কোনটো নলওঁ তেনেকুৱা অৱস্থা হৈছে? আমাৰ এখেতো আজি এনেকুৱা অৱস্থা হৈছে, দেখিছেনে? কোনটো লওঁ কোনটো নলওঁ লাগিছে। মাইকী মানুহৰ বজাৰলৈ যোৱা মানে মাথা গৰম হোৱা, আৰু এই দেখিছে কি লওঁ কি নলওঁ কৈ আছে বস্তু, এই মাথা খজুৱাই গৈছে। কোনটো ল'ব মানে? অ' ৰাম, মই কৃষ্ণহে বুলিছো। একেবাৰে শেষত 20খনমান দোকানৰ পিছত এইডাল পচন্দ কৰিছে গাইজ। মই বোলো জল্দি জল্দি পইচা দিয়া আৰু যাব লাগে। চিনি পাইছেনে গাইজ? নেপালী খুকুৰী ল'ব নেকি বাৰু আপোনালোকে? চব কাটিব পাৰিব, মাংস কাটিব পাৰিব আৰু বেলেগ কিবা কিবি কাটিব পাৰিব। মেলাৰ পৰা ওলাই আহিলো, কিমাননো সোমাই থাকিম। এতিয়া অলপ বাহিৰত আহিলো, আৰু বাহিৰত ওলাই দেখিলো আমাৰ ঘৰৰ দুজনৰ মানুহ আহিছে, তাকে লগ কৰি লওঁ বুলি আহিলো। মানুহজনীক ককাকক লগ কৰি দিলো, মানে মোৰ জেঠী গাই লগ কৰি কিনে আমি গলো মেইন ফাংচন পতা জেগাটুকুৰালৈ। আৰু এইপিনে কাষৰতে আছে নেপালী ট্ৰেডিশ্যনেল ফুড বিক্ৰী কৰা দোকানবিলাক। আমি অলপ ট্ৰাই কৰিলো, ট্ৰাই কৰি কিনে আৰু আমাৰ ওচৰতে দুজনমান ছোৱালীয়ে নাচাইছিলে, আৰু তেওঁলোকৰ নৃত্য উপভোগ কৰি আমি ওলালো ঘৰলৈ বুলি। যদি চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব। আমার ছবি কথা কথা ভাগন